জীয়াই থাকিব হ'লে যেন টকা পইচা লাগিবই। টকাৰ পিছতেই যেন মানুহবোৰ দৌৰি আছে। কোনোবাই ঘৰ এৰি বাহিৰত আছে আৰু আন কোনোবাই ঘৰে এৰি দিছে। কাগজৰ নোটকেইখনৰ যেন ইমান পাৱাৰ, মৰম, ভালপোৱা, বিশ্বাস এইবোৰৰ যেন মূল্যই হেৰুৱাই দিছে। ৰাতিপুৱা হ'লেই জাকে জাকে মানুহ ওলাই আহিছে। ট্ৰেইন, বাছ, গাড়ী এইবোৰত যেন খালী ভিৰ। পইচাই যেন পাহৰাই পেলাইছে ভাল বেয়া কাম কি। এতিয়া পইচা য'ত মানুহো ত'ত। পইচা আছে মানে সন্মান আছে, পইচা নাই মানে একো নাই। আজি কাৰেণ্টটো নাই আৰু বহুত ঠাণ্ডা পৰিছে, বৰষুণো দি আছে অকণমানকৈ। ৰাতিপুৱাই উঠি আজি ৱাৰ্ম আপ কৰিলোঁ। যোৱাকালি লং জাম্পৰ প্ৰেক্টিচ কৰিছিলোঁ, গোটেই গা বিষ আৰু আজি আন্ধাৰ নিচিনা হৈ আছে, ডাৱৰীয়া বতৰ, সেইকাৰণে উঠাও দেৰি হ'ল। তথাপিতো অকণমান কৰি লৈছোঁ, নহ'লে বিষ বেছি হ'ব। আজি মই এফালে পঢ়ি আছিলোঁ নেশ্যনেল পাৰ্কছ। আছামৰখিনিতো আছামিয়াৰ বুকতে আছে, কিন্তু ইণ্ডিয়ানখিনি যিখিনি ইণ্ডিয়ান নেশ্যনেল পাৰ্ক সেইখিনি